বৰ্তমান আছো বঙাইগাঁৱত আৰু বঙাইগাঁৱৰ পৰা নিউ বঙাইগাঁৱলৈ যোৱা পথ সেই পথটোৰ দুই কাষে দেখিছে আপোনালোকে সমগ্ৰ গছেই গছ আৰু বঙাইগাঁও চহৰখনৰ আশে-পাশে আৰু বঙাইগাঁও ৰেলৱে কলনীৰ পৰা আৰম্ভ কৰি ৰেলৱে হস্পিটেললৈকে যিজন ব্যক্তিয়ে অসংখ্য গছ পুলি ৰোপণ কৰিছে গোটেই বঙাইগাঁওখনতে ইমানেই গছ পুলি ৰোপণ কৰিছে তেখেতে পোষ্টিং জলকে চাকৰি জলকে সেই ঠাইখিনি সেউজীয়া কৰি ৰাখিব চিন্তা কৰে তেখেতে আৰু সেই চিন্তা চৰ্চা আগত ৰাখি তেখেতে ইতিমধ্যে বহু হাজাৰ গছ পুলি ৰোপণ কৰিছে বিভিন্ন প্ৰান্তত তেখেতে ৰেলৰ বিভাগত চাকৰি কৰে তেখেতে কিন্তু সেই চাকৰি গাঁঠিৰ ধন ভাঙি তেখেতে নিজৰ প্ৰচেষ্টাৰ বলত মানুহ হাজিৰালৈকে লগাই পেলাই বিভিন্ন ঠাইত গছ পুলি ৰোপণ কৰি আছে লক্ষ্য এটাই যে জগতখনক সেউজীয়া কৰি ৰখা পৰিৱেশটো যাতে সুস্থ ৰাখক সেই মানসিকতাৰে তেখেতে এই কামখিনি আগবঢ়াই লৈ গৈছে আৰু তেখেত হৈছে উত্তম দা প্ৰথমে আপোনাক অভিনন্দন জ্ঞাপন কৰিছো নমস্কাৰ জনাইছো তেখেতৰ নামটো যিদৰে উত্তম ঠিক তেনেদৰে তেখেতৰ কামো উত্তম তেখেতৰ এই প্ৰচেষ্টা প্ৰায় 20 বছৰমান হ'ব তেখেতে এই গছ পুলিবোৰ আচলতে ৰোপণ কৰা আৰু ইয়াৰ ফল দেখিছে আপোনালোকে দেখিছে এই গছবিলাক প্ৰকাণ্ড গছ আপোনাৰ নিউ বঙাইগাঁৱৰ পৰা বঙাইগাঁও যোৱা পথ এইটো অকল ইয়াতে নহয় বঙাইগাঁও টাউনখনৰ আশে-পাশৰ পৰা আৰম্ভ কৰি যিটো যোগীঘোপা ৰেলৱে ষ্টেচন তেখেতে তাত কৰ্মৰত এতিয়া কিন্তু তাৰ আশে-পাশে অসংখ্য গছ পুলি ৰোপণ কৰিছে ইয়াৰ চিকিৎসালয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত আছিলে যলৈকে যায় তেখেতৰ এই গছৰ যোগেদি তেখেতে জগতখনক যাতে সেউজীয়া কৰিবলৈ চেষ্টা কৰে তাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আপোনাৰ চিন্তাবোৰ কেনেকুৱা পৃথিৱীখন সেউজীয়া থাকিলে আমি জীয়াই থাকিব পাৰিম আমি এনে জীয়াই থাকিব নোৱাৰোঁ যেতিয়ালৈকে আমাৰ সমাজখন থাকিবলৈ সুস্থ কেতিয়া হ'ব যেতিয়ালৈকে আমাৰ এইখন থাকিব সুস্থ হৈ থাকিব আমাৰ এনভাইৰনমেণ্টটো সুস্থ থাকিম আৰু এটা কথা কয় তেখেতে যে পুলি যেতিয়া ৰোপণ কৰা হয় অকণমান যদি সেই কথাটো আমাক যে কৈছিলে পুলি ৰোপণ কৰিলে বাচিবলৈ অসুবিধা হয় এইটো বহুত যুদ্ধ কৰিব লাগে পুলিটো বেয়া হৈ যায় নষ্ট হৈ যায় গতিকে সদায় ৰুব লাগে ডাঙৰ গছ 5-6 ফুটৰ মানে ওপৰত পুলি ৰুই লাভ নাই মৰি যায় নষ্ট হৈ যায় গবাদি পশু নষ্ট কৰি দিয়ে গতিকে সদায় ট্ৰাই কৰিব যাতে ডাঙৰ গছ লগাব পাৰে আৰু সমাজত এনেকুৱা কিছুমান ব্যক্তি আছে যিসকলে সমাজখনক আগুৱাই লৈ যাব বিচাৰে পৰিৱেশটোৰ কথা চিন্তা কৰে এনেকুৱা ব্যক্তি আচলতে সমাজখনত খুব কম আছে অসমৰ ভিতৰত যদি আপুনি হিচাপ কৰিবলৈ যায় খুব কম সংখ্যক মানুহে ওলাব যাদৱ পায়েঙৰ পৰা আৰম্ভ কৰি কিন্তু তেখেতৰ মানুহে চিনি পাব আচলতে এইসকল ব্যক্তিক তেখেতে প্ৰচাৰটো তেখেতে নিবিচাৰে কিন্তু আমি তেখেতক অকণমান আমাৰ প্লেটফৰ্মৰ জৰিয়তে দেখুৱাবলৈ সুদূৰ বঙাইগাঁৱত আহি উপস্থিত হৈছোঁ আৰু তেখেতৰ কামখিনি অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইখিনি হৈছে অকণমান ইয়াতকে বহুত বেছি দুখনকৈ নাৰ্চাৰী তেখেতৰ কৰ্মস্থলীটো এখন নাৰ্চাৰী গঢ়ি তুলিছে তাৰ পৰা বিভিন্ন ঠাইত গছ পুলিবিলাক ৰোপণ কৰিছে আৰু তেখেতে ইয়াতো এখন নাৰ্চাৰী খুব ধুনীয়াকৈ গঢ়ি তুলিছে আৰু এই নাৰ্চাৰীৰ যোগেদিও বিভিন্ন ঠাইত গছ পুলি ৰোপণ বহুত মানুহে পুলিটো ৰোপণ কৰিলে কাটি দিয়ে কোনোবাই কিবা কৰি দিয়ে বেয়া ব্যক্তিও আছে কিন্তু তাৰ মাজতে তেখেতে কষ্ট কৰি শাৰী গছ পুলি ৰোপণ কৰিছে আৰু মই ইয়াৰ লগতে ভিডিঅ'টো কিছুমান ফুটেজ লগাই দিম যিখিনি ফুটেজ বিভিন্ন ঠাইত তেখেতে গছ পুলিবিলাক ৰোপণ কৰিছে আৰু স্বীকৃতিও পাইছে জিলা পৰ্যায়ত স্বীকৃতি পাইছে অসম পৰ্যায়ত স্বীকৃতি পাইছে কিন্তু আৰু অকণমান স্বীকৃতি পাব লাগে বুলি আমি অনুভৱ কৰোঁ যিহেতু তেখেতৰ কৰ্মৰাজি বহুত মহান মানুহে এনেকুৱা ধৰণৰ কামৰ সৈতে জড়িত নহয় তেখেতে নিজৰ গাঁঠিৰ ধন ভাঙি দৰমহা পইচাৰে বহু অংশ খৰচ কৰি আচলতে এইবিলাক দেখিছে গছ এই ফলাফল এনেকুৱা ধৰণৰ ফলাফল বহু ঠাইত আছে আমি ইয়াৰ পিছতে তেখেতৰ বিভিন্ন ঠাইত হোৱা ডাঙৰ গছবিলাক দেখুৱাৰ উপৰি অকণমান নাৰ্চাৰীখনো তেখেতৰ আৰু এখন নাৰ্চাৰী আছে যি কালি এটা ভিডিঅ' দেখুৱালোঁ আমি আৰু এখন নাৰ্চাৰীত যিখিনি পুলি আছে সেইখিনি অকণমান দেখুৱাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো চাই থাকিব আপোনালোকে আৰু বৰ্তমান দেখিছে নিউ বঙাইগাঁও হাইস্কুলত আছো আৰু দেখিছে এইটো এটা দাস ডাঙৰীয়াই গ্ৰীণ কৰিডৰ বুলি কৈছে তাৰমানে তেখেতে শাৰীকে ৰুইছে আৰু মাজেৰে খুব ধুনীয়াকৈ অহা যোৱা কৰিবলৈ ৰাস্তা এটাও আছে তেখেতে অক্সিজেন বেংক গ্ৰীণ কৰিডৰ কনচেপ্টটো তেখেতৰ মানে তেনেকুৱা ধৰণে খুব ধুনীয়াকৈ তেখেতে কামবিলাক আগবাঢ়ি গৈছে আৰু নিউ বঙাইগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক ডাঙৰীয়া আছে হিমাদ্ৰী দাস ডাঙৰীয়া ছাৰ ধুনীয়াকৈ দেখিছে উত্তম দাস ডাঙৰীয়াই খুব ধুনীয়াকৈ ইয়াতে এইখিনি গছখিনি ৰুইছে লগতে এই অঞ্চলটোৰ নিউ বঙাইগাঁৱৰ আশে-পাশে ৰেলৱে মেডিকেলেই হওক বা ধৰক আপোনাৰ ষ্টেচনৰ আশে-পাশে অকণমান তেখেতৰ বিষয়ে কামখিনিৰ বিষয়ে অকণমান আপোনাৰ নাইস পাৰ্চন মই আৰু কি ক'ম মানে ইজ ৰিগাৰ্ডেড এজ এ ট্ৰী মেন হয় আমাৰ ইয়াতে চবে তাকে মানে ট্ৰী মেন বুলি কৈছে আৰু আমাৰ এইখন স্কুলৰ কাৰণে তেওঁ মানে বহুতখিনি আগবাঢ়িছে আমাৰ যি লাষ্ট ইয়াৰ যে আমাৰ এক পেৰ মাকে নাম এটা হেৰি আছিল সেই সময়তে আমি তাক মাতিছিলোঁ গোটেই মানে এই যে গ্ৰীনাৰীটো যে চাইছে এই গ্ৰীনাৰীটো মানে তাৰ কণ্ট্ৰিবিউশ্যনৰ কাৰণেই হৈছে তেখেত আহি আগবাঢ়িছে বুলি আমাৰ ল'ৰা ছোৱালী চবে মানে হেৰি হৈছে টিচাৰে চবে হেল্প কৰিছে কিন্তু all are inspired by this person he is মানে soul person মানে তেবে আমাৰ স্কুলৰ কথা নহয় আপুনি যদি ষ্টেচনৰ তাতে যায় আপুনি ৰেলৱে কলনীতে যায় সবখিনি আপুনি চাব যে এইজন মানুহ
সদায় লাগি আছে এইখিনি হয়। কাম কৰোঁতে হয় 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 আৰু এনেকুৱা অৱস্থা কেতিয়াবা হয় কি যে তেখেত মানে কিন্তু নিজৰ মানে পইচাখিনি নিজৰ পৰা ওলাই দি খিনিও কামখিনি কৰিছে কেতিয়াবা হয় 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 মানুহ দি মানে তেখেতে হাজিৰা লগাই পেলাই মানুহ লগাই কাম কৰিছে চ' মানে আই উইচ অল দ্য বেষ্ট ফৰ হয় হয় থেংক ইউ খুব ধুনীয়াকে ছাৰে কৈছে যে তেখেতৰ অঞ্চলটোৰ ট্ৰিমেন বুলি কৈছে যিহেতু তেখেতে নিজৰ দৰমহাৰ গাঁঠিৰ ধন ভাঙি এটা অংশৰে গছ পুলি ৰুই পেলাই জগতখনক সেউজীয়া কৰিবলৈ চেষ্টা কৰি আহিছে এয়া এটা তেখেতৰ কৰ্ম আগতে আৰু যিখিনি দেখুৱালে এফালেও শাৰী শাৰীকে তেখেতে গছ লগাইছে দেখিছে গোল্ডেন চাৱাৰ গল্ডেন চাৱাৰ বুলি কৈছে ইয়াৰ বয়স মোটামুটি 8 বছৰমান হ'ব 8 বছৰমান হ'ব এনেকুৱা। সোণাৰু তেখেতে প্ৰায় মানে 20 বছৰমান ধৰি এই কামটোৰ লগত জড়িত বিভিন্নখিনি আমি দেখুৱালো আৰু দেখুৱাব চেষ্টা কৰিম তেখেতৰ নাৰ্চাৰীও অকণমান দেখুৱাম কালি যিখিনি দেখুৱালো তাৰ পাছৰখিনি অকণমান দেখুৱাবলৈ আছে সংৰক্ষণে মূল কথা হয় 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 লগালে নহ'ব সংৰক্ষণ কৰিব সংৰক্ষণে মূল তেতিয়া আপুনি পাব হয় হয় লগাই আৰু ইয়াতে খুব ধুনীয়াকে ছাত্ৰ ছাত্ৰীখিনিয়ে মানে যথেষ্ট সহায় কৰিছে আৰু মেইন কথাটো হ'ল বিদ্যালয়খনত ছাঁ দিয়াৰ লগতে অক্সিজেন দিয়াৰ লগতে বিভিন্ন মানে ইয়াৰ যিসকল ছাত্ৰ ছাত্ৰী পুৰা গ্ৰীনাৰী হোৱাৰ লগতে ছাত্ৰ ছাত্ৰীসকলে ইনস্পায়াৰ হ'ব পৰিৱেশৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলে তেখেতক আদৰ্শ হিচাপে লৈ পেলাই তেখেতৰ কামখিনি অনুসৰণ কৰি পেলাই ছাত্ৰ ছাত্ৰীখিনিও ঘৰত লগাব বা বিভিন্ন ঠাইত লগাব গতিকে সেইখিনিও এটা বিদ্যালয়খনত লগোৱা এটা ইয়াৰো এটা মূল উদ্দেশ্য নহয় জানো ইয়াতে চব দোকান লগাব ইয়াত মানুহ শান্তি পায় ইয়াৰ যিটো এয়াৰ কোৱালিটি বহুত ভাল এইখিনি জেগাত হয় 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 আৰু ডাঙৰ হৈ আহিব ভাল লগা হৈ গৈ থাকিব এতিয়া ইমানখিনি ভাল লাগিছে এই চব আপুনি লগোৱা ন খুব ভাল ধুনীয়া অক্সিজেন বেংক খুব ধুনীয়া মানে ভাল ছাঁ দিয়ে গছটো ৰেইন ট্ৰি খুব সোনকালে গ্ৰ' হয় ন এইটো এইটো কিমান চনমানত লগাইছিলে খুব সুন্দৰ 10-12 হ'ব 10-12 চনত ন ভাবা নাই ডাঙৰ খেতি কৰি যাব হয় হয় ইমানে ভাল লাগে চাই পুৰা ছাঁ দিয়ে সব ইয়াতে দিব গাড়ী পাৰ্কিং কৰিব ছাঁ দিছে পুৰা ছাঁ লাগে পাৰ্কিং কৰিব এতিয়া মানুহে কোনোবা বহিব ঠাণ্ডা প্লাছ ৱেডাৰটো ঠাণ্ডা থাকিব খুব ধুনীয়া এইটো কটনটো চাওক মই লোৱা কটন আপুনি লোৱা ন মোটা হৈ গ'ল হয় 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 মই এতিয়া মানে আশ্চৰ্য হৈছে কেনেকৈ হ'ল ইমান গ্ৰ'থ মানুহ পাৰে কাম কৰিব হয় হয় কেইবছৰ এইটো এনেকৈ 10-12 হ'ব 13 14 হ'ব কদম গছ কিমান ছাঁ আছে জামুন হয় এইটো জামুন হৈছে ন কিমানে ভাল লাগে জামুন আহেতো জামুন লাগে ন জামুন লাগে নিজে লগা নিজে ফল খোৱা নিজেও খাইছে বাটৰুৱাও খাইছে চাই দিবা বোলে লগাই যোৱা মই চাই যাম মোৰ কৰ্মফল কেনেকৈ কৰিছোঁ হয়